কিবা বৰা চাউল এনেকে সুঙা নতুন বৰা চাউল কেতিয়াবা খায় আগুনত। নমস্কাৰ, মনজাই চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে আজি আমাৰ ঘৰত ৰান্ধিছে বৰা চাউল চুঙাত দিয়া আৰু মাংস। তো ভিডিঅ'টি শেষলৈকে চাই থাকক কেনেকৈ কিদৰে আমি বনাওঁ। এনেকে একদম জুই ধুনীয়াকে দি থাকিব লাগিব। মা সেই কিবা বৰা চাউল এনেকে সুঙা নতুন বৰা চাউল কেতিয়াবা খায় আগুনত যেনেকে ন খায় এই বৰা চাউলৰ ন খায় চুঙাত সিজাই পেলাই। কিছুমানে চেৰা দি খায়, কিছুমানে চুঙাত বনাই খায়। মাংস চাংস গাখীৰ দৈ এনেকুৱা লৈ খায় আৰু বিহু সময়ত বেছিকে হয় হয়নে? বিহু সময়তো খায়, আঘোণৰ লাষ্টত খায় আৰু মানে আগৰ দিনৰ পূৰ্বৰ মানে হেৰিবিলাক বুঢ়া বুঢ়ী মানুহসকলে কয় আঘোণৰ লাষ্টত বৰা চাউলৰ নটো খায় বুলি, আঘোণ মাহতে নটো খাব লাগে বুলি কয় আৰু। এতিয়া আৰু চুঙাটো এইবোৰ কেনেকুৱা হ'ব লাগিব? আকৌ উল্টাই পুল্টাই থাকিব কেলে লাগে? উল্টাই পুল্টাই এইটো মানে বস্তুটো ভালকে সিজিবৰ কাৰণে কৰিব লাগে। এয়া দেখিছে মই ব্ৰইলাৰখিনি প্ৰথমতে অলপমান গৰম পানী দি পেলাই এইখিনি এটা উতল অহালৈকে ৰাখি ল'ম। কাৰণ ব্ৰইলাৰটো এইকাৰণে গৰম কৰিব লাগে কাৰণ এইবিলাক আমাৰ দৰৱ খুৱাই খুৱাই ডাঙৰ কৰে। তো সেইকাৰণে অকণমান গৰম কৰি পেলাই পানীটো পেলাই দিলে আমাৰ মানে স্বাস্থ্যৰ পক্ষে ভাল হয়। এনেদৰে দেখিছে এটা উতল আহি যোৱাৰ লগে লগে মই এইখিনি কাঢ়ি লওঁ। কাঢ়ি পেলাই ধুনীয়াকৈ ঠাণ্ডা পানী বা যি পানীয়ে হ'লে আৰু ধুনীয়াকৈ এবাৰ ধুই পেলাই ৰেডি কৰি ল'ম বনাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টি চাই থাকক। জোখত তেল দি দিছোঁ। এতিয়া মই তেলটো গৰম হ'লেলৈকে আপোনালোকক বস্তুকেইটা কি কি লাগিব দেখাই লওঁ। এয়া মই আলু আৰু ওলকবি সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ, এয়া পিঁয়াজ জলকীয়া আৰু আছে আদা নহৰু। এয়া তেল গৰম হৈ যোৱাৰ লগে লগে প্ৰথমতে মই আলু আৰু ওলকবিখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ম। এতিয়া সিজোতে বেছি টাইম নালাগে, অকণমান লৰাই অকণমান দেৰি ভাত মাৰি পেলাই থৈ দিব। এইদৰে অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আপোনালোকে উঠাই থৈ ল'ব। তাৰপিছত এতিয়া ইয়াত এইখিনি তেল যিহেতু থাকি গ'ল, এইখিনি তেলতে এতিয়া মই মাংসখিনি ভাজিম। তো তেলখিনি গৰমেই আছে সেইকাৰণে লগালগ ইয়াত পিঁয়াজখিনি দি দিছোঁ। আৰু এদিন ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এয়া ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ লগে লগে মই জোখত হালধি দি দিম। হালধি দি মাংসখিনি দি দিম। হালধি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া মাংসখিনি দি দিম আৰু অলপ সময় এয়া লৰাম। নিমখ দি দিছোঁ ধুনীয়াকৈ আৰু তাৰপিছতে এতিয়া গোটেইকেইটা বস্তু দিলোঁ যিহেতু এতিয়া অলপ সময়ৰ কাৰণে ঢাকি পেলাই থৈ দিম। এইদৰে আপোনালোকে মাজে মাজে লৰাই থাকিব যাতে ধৰি নাযায়, লাগি নাযায় যাতে কেৰাহীটোত। আৰু এতিয়া মই ইয়াতে এই যে কাটি থৈছিলোঁ বিলাহীখিনি দি দিম আৰু জলকীয়া দুটা দি দিম ধুনীয়াকৈ। আকৌ অলপ দেৰি কাৰণে এনেকৈ লৰাই মাজে মাজে লৰাই দিব আৰু ঢাকি পেলাই থৈ দিব। এই মাংসটো ৰঙা হৈ নোযোৱালৈকে এইদৰে আমি ৰাখি থ'ম। ধুনীয়াকৈ ৰঙা হৈ যোৱাৰ পাছতে আদা নহৰু যি পিচি থৈছিলোঁ সেইখিনিটা দি দিম ইয়াতে। সেয়া দিয়াৰ পাছত অকণমান সময় লৰাই তাৰপিছত শাকখিনি দি আমি ইয়াতে জোখত পানী দিব লাগিব। ইয়াত ধুনীয়াকৈ অকণমান এতিয়া মিট মছলা দি দিছোঁ। মই মিট মছলা দিলোঁ আৰু অকণমান জলকীয়া গুড়ি দিলোঁ। লৰোৱাৰ পিছতে ইয়াতে মই এতিয়া আলুখিনি দি দিম। সেই আলুখিনি দিয়াৰ পাছতে আমি জোখত পানী দিম। আমি ইয়াতে এনেকৈ পানী দি দিম জোখ অনুযায়ী। বহুত পানী নিদিওঁ যিহেতু গ্ৰেভি টাইপ বনাম মই। জোখত পানীটো দিছোঁ হৈ যাব। মাজে মাজে লৰাই আছোঁ আৰু মই ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াতে হৈ যোৱাৰ পিছত মই ইয়াতে অলপমান কেঁচা ধনিয়া এনেকৈ কাটি পেলাই দি দিম ধুনীয়াকৈ।
এতিয়া এনেই আৰু টেষ্টৰ কাৰণে ঠাণ্ডা দিনত এনেকৈ ধুনীয়াকৈ পেলাই খালে ভাল লাগে ওপৰতে এনেকৈ ধৰণে দি দিম গোটেইখিনি এয়া আমাৰ খাব পৰা ধৰণে ৰেডি হৈ গ'ল ইফালে আমাৰ বৰা চাউলৰ চুঙাটোও ৰেডি হৈ আছে গতিকে ধুনীয়াকৈ খাব পাৰিম আৰু এতিয়া আমি আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এয়া দেখিছে একদম বৰা চাউল এয়া কাটি উলিয়াই আছে ধুনীয়াকৈ মায়ে আপোনালোকে এনেকৈ খাই চাব পাৰে কেতিয়াবা সকলো সুবিধা অৱশ্যে থাকিব লাগিব কাৰণ কেলৈ জুইত এইখিনি বাঁহটোও লাগিব তাৰ উপৰি আপোনাৰ জুইত বনাব লাগিব গতিকে সকলো সুবিধাখিনি চাই পেলাইহে আমি এইখিনি কৰিব পাৰোঁ যদি সুবিধা হয় তেন্তে আপোনালোকে বনাই খাই চাব এনেকৈ এয়া আমাৰ হৈ গ'ল ৰেডি যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ